নমস্কাৰ, মই আজি মানে চালাকাটি সমষ্টি হিচাপে ক'ম। মই চালাকাটি বাসিন্দা হয়। মানে এইবেলি যিটো নিৰ্বাচন, এই নিৰ্বাচনত যিটো হাৱা আহিছে, যিটো বতাহ বলিছে, ইয়াত UPPL দল হিচাপে একদম মানে 100% জয়ী হৈ আছে। মানে আমি অলপ ইফাল যিকোনো মানুহ মানে শুনি আছোঁ, দেখি আছোঁ। এটাই মানে সবের মুখের কথা যে সরকার বদলাব লাগে। একচুয়ালি বদলাব লাগে, বদলাব দি নতুন সরকারক অলপ চান্স দিব লাগে। চান্স দি চাব লাগে ইহঁতে 5 বছর আৰু কি কাম কৰে। যদি ৰাইজৰ কাম কৰে ইহঁতে ভালকেই, ৰাইজে আকৌ ইহঁতক ছাপোৰ্ট কৰিব। এতিয়া 17 বছৰ এটা চৰকাৰক ছাপোৰ্ট কৰিছিলে ৰাইজে। ইহঁতৰ মানে এতিয়া আৰু মানে কিবা থৰফৰ হৈ গৈছে। ইহঁতৰ আৰু এতিয়া ভাল কাম নাই। আমার MCLA হয় চালাকাটি সমষ্টি হিসাবে 1,500 স্যার। মই নামে কাঢ়িছোঁ তাৰ। মই একচুৱেলি BPFৰ মানুহ আছিলোঁ, 17 বছৰ সিহঁতৰ লগতে আছিলোঁ। এইটো মই চালোঁ। এতিয়া মানে সিহঁতৰ মানে অলপ কিবা হৈছে মাইণ্ডবিলাক। মই অলপ দিন আগতে মানে 2টা ভিডিঅ' চাইছিলোঁ মই নিজে। আমাৰ এই ওচৰৰে গাঁও কুৰ্চাকাটি আৰু মিলমিলিপাৰা 1,500 স্যাৰৰ 2টা ভিডিঅ' চাই মই অলপ আৱেগিক হৈছিলোঁ। কাৰণ আমি নিজে 1,500 স্যাৰৰ লগত আছিলোঁ ইমান দিন। এতো ধুনীয়াকৈ কাম কৰিছিলোঁ, কিন্তু তাৰ এতিয়া মাইণ্ডটো ইমান কিয় মানে এনেকুৱা হ'ল আমি নিজে বুজিব পৰা নাই। আৰু এনেকুৱা মানে তাই মানে ভাষা প্ৰয়োগ কৰিছে, আমি নিজে দুখ পাইছোঁ। তেওঁ আমাৰ মুৰব্বী হয়, তাক আমি MCLA আমি নিজে ভোট দি বনাইছিলোঁ। অলপ দিনৰ কাৰণে কিবা এটা হোৱাতে মানুহ দল চেঞ্জ কৰে। ইমান ডাঙৰ মানুহ চেঞ্জ কৰি আছে দল। আমিও হয়তো দল চেঞ্জ কৰিছোঁ, কিবা কাৰণত দল চেঞ্জ কৰা হৈছে। কিন্তু তেওঁ 2টা ভিডিঅ' চাই পেলাই আমাৰ মনত বহুত আঘাত লাগিছে। তেওঁ আমাৰ মুৰব্বী, এতিয়াও তেওঁ মুৰব্বী হয় MCLA যিহেতু চালাকাটি সমষ্টি হিচাপে। তেওঁ ইমান মানে বেয়া ভাষা ক'ব নালাগিছিল। আমি খুব দুখ পাইছোঁ। আৰু ৰাইজেও বহুত সমালোচনা কৰি আছে, শুনি আছোঁ আমি। এইকাৰণে এইবাৰ মানে তেওঁৰ আৰু মানে ভাল দিন নাই বুলি আমি প্ৰায় অনুমান পাইছোঁ। এইবাৰ যিটো আমাৰ লৰেন্স ছাৰে মানে কেণ্ডিডেট হৈছে, ই বহুত ভাল মানুহ। লৰেন্স ছাৰ ইতিমধ্যে জিকিছেই, যিটো মানে আমি দেখি আছোঁ যিখিনি আৰু জিকিছে আৰু 100% জিকিব। এইটো মানে একদম 100 হৈ গৈছে। আজি চাওক, আজি আমাৰ কালিপুখুৰী প্ৰাইমাৰী মই কিবা দলীয় মানুহ হয়, ইয়াতে এটা জইনিং হৈ গ'ল। আধা ঘণ্টা পিছতে আৰু বেলেগত জইনিং হ'ব। মানে ইমান জইনিং আমাৰ ল'ৰা ছাৰে টাইম দিব পৰা নাই। মানে ৰেডি হৈ আছে আৰু 5-6 জেগাত জইনিং ৰেডি হৈ আছে আৰু কি। কিমান জইন কৰিব? জইন খালি UPPL। আজি চাওক চালাকাটি ভুংকি গাঁৱতো জইন আছে। মানে সব জেগাত চালাকাটি এৰিয়াৰ ভিতৰত খালি UPPLৰ ফালে মানুহ, সব জাগাৰ মানুহ আহি আছে আৰু কি। মই আৰু বেছি নকওঁ, এইখিনিয়ে কৈম বাৰু। UPPL যিখিনি মানে আমি শুনি আছোঁ, প্ৰায় ধৰক 25-26টা চিট মানে শুনি আছোঁ। আমিতো একচুৱেলি সব সমষ্টিত ঘূৰা মানুহ নহয়। আমি আমাৰ হয় মানে সব জাগাতে অলপ হ'লেও লিংক আছে, শুনি আছোঁ। সব জাগাতে ভাল। আমি ইতিমধ্যে আজি মই 2টামান ভিডিঅ' চালোঁ। মানে আমাৰ নিচিনা মানুহ মানে তাতো মই দেখা পালোঁ। কি কয় বাওখুংৰি MCLA বৰ্তমানে মুনমুন বৰ্মা আছে, তেওঁ হাৰিব। তাৰপিছত আমাৰ কি কয় পৰমচুৰা মই আহিছোঁ। আৰু বাওখুংৰি যিটো মানে কিবা কয় দনেশ্বৰ গয়াৰী, ইও হাৰি আছে। মানে মানুহ ইমান যে UPPL ফালে মানে মন মেলিছে, এইটো আৰু মানে ধাৰণা কৰা নাযায়। মানুহ মাতিবও নালাগে, এনে ওলাই আহে। যদি শুনিছে UPPLৰ মিটিং আছে, মানুহ এনে আহে, মাতিবও নালাগে। মানে এনে একদম হিলদুল ভাঙি ওলাই আহিছে। মই ভাল পাইছোঁ, আমি ভাল পাইছোঁ। একচুৱেলি চৰকাৰ বদলাবও লাগে। বদলালে সিহঁতৰো মানে কিবা হৈ যাব। তে ভুল শুদ্ধৰ মাজতে মই কোনোদিন বাইগো দেৱা নাই, মই কোৱাও নাই মিডিয়াৰ আগত। মইতো UPPLৰ একচুৱেলি নতুন কৰ্মী হয়, মই পুৰণাও নহয়। মই BPFতে কাম কৰা, এইটো মই স্বীকাৰ কৰোঁ। কিন্তু ইয়াৰ মানে যিটো কাম কাজ, যিটো মানে পৰিৱেশ, প্ৰমোদ ছাৰৰ যিটো নীতি, মই 17 বছৰ 1,500 ছাৰৰ লগত আছিলোঁ। মই মানে চিপৰ লগত, হাগ্ৰামা ছাৰৰ লগত এদিনো মই বহিব পৰা নাই। কিন্তু মই ইয়াত বেছি দিন হোৱা নাই UPPLত। মই 4বাৰ মই প্ৰমোদ ছাৰৰ লগত বহিব পাৰিছোঁ। এইখিনি মই খুব মানে আনন্দ পাইছোঁ। মই খুব মানিছোঁ যে ইয়াত মানে ফ্ৰেছ মনৰ মানুহ আছে। আমাৰ নিচিনা মানুহ বহাই পেলাই সংসদত যিটো আলোচনা হয়, আলোচনা কৰিছে, মই খুব ভাল পাইছোঁ আৰু কি। মই এনেকুৱা আমি পোৱা নাই। তাৰ ভিতৰতো যিটো মানে মাটিৰ বাৰীৰ কাম, আমাৰ জৰেগাঁও কাউনী হাছা ভাটিপাৰা জৰেগাঁও মই সমাজৰ মানুহ হয়। তাতে আমি কবৰস্থানৰ মাটি কিবা পাইছোঁ, কাগজ পাইছোঁ। ইমান 17 বছৰে আমি এনেকুৱা দেখা নাই।
আমাৰ মছজিদত 2 লাখ টকা চেক পাইছোঁ মই মানে ভাল পাইছোঁ এনেকৈ মানে যিটো মানে এই নতুন চৰকাৰে যিটো আঁচনি আনিছে ৰাইজে ভাল পাইছে মই অকলে নহয় ৰাইজেও মানে কয় যে নহয় এনেকুৱা আঁচনি লাগে ৰাইজে খুব ভাল পাইছে আৰু কি এনেকুৱা আঁচনি হ'লে সবৰে মানে অলপ মানে সবৰে ভাল হয় ছাত্ৰ যিবিলাক ছাত্ৰ আছে 5,000 টকাকৈ দি আছে বহুত গাৰ্জেনৰ মানে কি হয় সুবিধা হয় ছাত্ৰক মানে পইচা দি থাকিব লাগে এই 5,000 টকাটো যদি ভালকৈ ব্যৱহাৰ কৰে ইহঁতে বহুত ভালকৈ চলিব পাৰিব হা এইটো দেখি আছোঁ বিৰাট ভাল পাইছে ৰাইজে আৰু কি এই আঁচনিবিলাক বহুত মানে নতুন নতুন আঁচনি মানে দেখা পাইছে ৰাইজে খুব ভাল পাইছে ৰাইজে